সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বিভিন্ন দাবীৰে 28 নং গোসাইগাঁও সমষ্টি অন্তৰ্গত তামাৰহাটৰ হাতীধুৰা উন্নয়ন খণ্ডত ধৰ্ণা কাৰ্যসূচী পালন। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে 28 নং গোসাইগাঁও সমষ্টি অন্তৰ্গত তামাৰহাটৰ হাতীধুৰা উন্নয়ন খণ্ডত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰে। 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰক, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক, সকলো কৰ্মচাৰীক সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক আদি বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। আগন্তুক দিনত উক্ত সমস্যাসমূহ সমাধান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দাবী জনাই গোসাইগাঁৱৰ পৰা সাইফুল্লাহ হাছানৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। আজিৰ কাৰ্যসূচী হ'ল সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত আমি যোৱা 29 তাৰিখে এটা আমাৰ কমিশনাৰ অফিচত এটা আলোচনা হৈছিল, দ্বিপাক্ষিক আলোচনা। সেই আলোচনাত আমাৰ কমিশনাৰ উদ্যোগ কৰ্তৃপক্ষই আমাৰ লগত আমাৰ দাবীসমূহ মানি নলোৱাত আমি অলপ আমাৰ সন্থাই উদ্যোগত 1 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন আমি কৰ্মবিৰতি পালন কৰিছোঁ। গোটেই অসমৰ লগতে হাতীধুৰা উন্নয়ন খণ্ডৰ ধুবুৰীয়াৰ কোকৰাঝাৰ পাৰ বুলি আমি ইয়াতে আমাৰ বিভিন্ন দাবীসমূহ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, আমি যাতে আমাৰ দাবীসমূহ অতি সোনকালে মানি লয়। আমি বহুত দিনৰ পৰা কাকতি মিনতি কৰি আহিছোঁ। আমি 2009ৰ পৰা আজিলৈকে বিভিন্ন কামত লগত জড়িত হৈ আছোঁ। এনেকৈ ক'ভিডৰ সময়ত যেতিয়ালৈকে প্ৰতিটা ডিপাৰ্টমেণ্টৰ মানুহে বেছিভাগ ডিপাৰ্টমেণ্টৰ মানুহে ঘৰতে থাকে, আমি মানুহৰ ঘৰে ঘৰে যাই পইচা দি আহিছোঁ। ৰিলিফৰ সময়তো আমি কাম কৰিছোঁ। এতিয়া বোলে আমাৰ ক'ত কি কৰিব সেইটো চৰকাৰে ভাবি পোৱা নাই। আমি দুখ পাইছোঁ। এইকাৰণে আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ লগতে আমাৰ মামা আমাৰ ভাগিনসকলৰ দুখ যাতে অলপ বুজে, সেইকাৰণে আমি আমাৰ মামাক টানি অনুৰোধ জনাইছোঁ। যোৱাকালি তেখেতৰ জন্মদিন পালন হ'ল, তেখেত দীৰ্ঘজীৱী হওক, শক্তিশালী হওক আৰু আমাৰ ভাগিনসকলৰ দুখ অলপ বুজক। সেইকাৰণে মামাই যাতে আমাৰ দৃষ্টিগোচৰ হওক, এইকাৰণে আমি অলপ অল আছাম বেচিছ এইটো আমি দাবীগুলা মানিবৰ কাৰণে দাবীসমূহ হ'ল 1 নম্বৰ 60 বছৰলৈ চাকৰি নিয়মীকৰণ কৰা, ROP ব্যৱস্থা কৰা আৰু সমকামৰ সমবেতন দিয়া, সৰ্বশিক্ষা অভিযানৰ মিছনৰ যিবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আৰু এই নেশ্যনেল ৰুৰেল হেল্থ মিছনৰ যিবিলাকৰ ঠিকাভিত্তিক কৰ্মচাৰী, ইহঁতৰ ঠিকাভিত্তিক একেই অসম, ইহঁতে সব ফেচিলিটি পাই আছে। কণ্ট্ৰেকচুৱেল হ'লেও পাৰ্মানেণ্ট এমপ্লয়ৰ নিচিনাকৈ সকলো ফেচিলিটি পাই আছে। আমিও দাবী জনাইছোঁ আমাকো এনেকৈ ফেচিলিটি দিব লাগে, 60 বছৰলৈ চাকৰি নিয়মীকৰণ কৰিব লাগে, এইবিলাক হ'ল মুখ্য দাবী। আজি আমি আমাৰ এইখন হাতীধুৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আমি সদৌ অসম ঠিকাভিত্তিক কৰ্মচাৰী সংস্থাই গোটেই অসমৰ লগতে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট ইয়াত অনুষ্ঠিত কৰিছোঁ। কাৰণটো হ'ল আমি বহুত দিনৰ পৰা, আজি 2009ৰ পৰা আমি ইমান দিনলৈকে খুব বঞ্চিতভাৱে এইখন ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছোঁ। কিন্তু আমি যিখিনি সুবিধা এইখন চৰকাৰৰ পৰা পাই আছোঁ, যিখিনি চেলাৰী আমি পাই আছোঁ, আমাৰ নিচিনা বেলেগ বেলেগ ডিপাৰ্টমেণ্টতো কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনি আছে, কিন্তু আমাতকৈ বহুত ভাল সুবিধা সিহঁতে পাই আছে। কিন্তু আমি বহুত দিনৰ পৰা বহুত কাকতি মিনতি কৰি আহিছোঁ। চৰকাৰে আমাক আশ্বাস দিছে, কিন্তু আশ্বাস দিয়াৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ কাম কিন্তু হাতত লোৱা নাই বুলি আমি গম পাইছোঁ। সেইকাৰণে এইবালি আমি যোৱাকালি 1 তাৰিখৰ পৰা অহা অনিৰ্দিষ্টকাললৈ এইখিনি কৰ্মবিৰতি আমি হাতত লৈছোঁ। আমাৰ দাবীসমূহ হ'ল 60 বছৰলৈকে আমাৰ যিটো কৰ্ম এইটো সুনিশ্চিত হ'ব লাগে আৰু আমাৰ খালী হোৱা পদখিনিত আমাক কোনো ধৰণৰ পৰীক্ষা নোলোৱাকৈ আমাক ডাইৰেক্ট নিযুক্তি দিব লাগে। গোটেই অসমত যিমান ঠিকাভিত্তিক কৰ্মচাৰী বেলেগ বেলেগ NRHMতে হওক বা শিক্ষা খণ্ডতে হওক, যেনেকৈ সিহঁতে সা সুবিধাখিনি পাই আছে আমিও পাব লাগে, এইখিনি আমাৰ দাবী। আৰু আমাৰ এইখন ডিপাৰ্টমেণ্টত বিশেষকৈ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ আমি হস্তক্ষেপ আমি ইয়াত বিচাৰিছোঁ। এখেতে আমাৰ দীৰ্ঘ আশ্বাস যে এখেতে যদি এইটো বিষয়ত সিহঁতে দৃষ্টি নিক্ষেপ কৰে, আমি ভাল এটা ফল পাম বুলি আমি আশা ৰাখিছোঁ।